নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিবলৈ লৈছোঁ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা দেৱজ্যোতি কেওট অৰ্থাৎ মুহনৰ বিষয়ে। সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ জনপ্ৰিয় অভিনেতা তেওঁ ফেচবুকৰ জৰিয়তে এটা পোষ্ট কৰিছে যে দেৱজ্যোতি কেওট ক'ৰবাত আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ সেই পোষ্টৰ জৰিয়তে আশু-আৰোগ্য কামনা কৰিছে। গতিকে তেওঁ ক'ত আঘাতপ্ৰাপ্ত হৈছে দেৱজ্যোতি কেওটে নিজে অৱগত কৰা নাই। সিদ্ধাৰ্থ শৰ্মাই পোষ্ট কৰা ফটোখন আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁ কমেণ্টৰ জৰিয়তে আৰু এটা কথা লিখিছে যে ধন্যবাদ জনাইছোঁ সকলোলৈ, আমাৰ ল'ৰাটোৰ আশু-আৰোগ্য কামনা কৰিছে। বিপদৰ সময়তে নিজৰ মানুহ লাগে। বিশ্বাস কৰক, মই চব সহায় কৰি দিব পাৰিম। ধৰা মেলা, খোৱা বোৱা, পিন্ধা উৰা, কিন্তু ধোৱা পখলা নিজৰ। আৰু লগতে তেওঁ এটা হাঁহ ইমোজিও প্ৰেৰণ কৰিছে। গতিকে লক্ষণীয় কথা এইটোৱেই যে তেওঁ চিৰিয়েলৰ বাবে তেনেধৰণৰ মেকআপ কৰিছে নে সঁচাকৈয়ে তেওঁৰ জীৱনত দুৰ্ঘটনা হৈছে, সেইটো সময়েহে ক'ব। পোষ্টটো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।